কেনেকৈ লৈছে আপোনালোকে বা কি উদ্দেশ্যে 3 days ট্ৰেইনিংটোৰ কথা সুধিছে এইটো আমাৰ 3 days ট্ৰেইনিং প্ৰগ্ৰেম আছিলে চাৰ্কেল লেভেল ইমেক্স ট্ৰেইনিং ইমাৰ্জেঞ্চি এক্সাৰচাইজ তাত আমাৰ গোটেই আমাৰ চাৰ্কেল ডবকা ৰেভিনিউ চাৰ্কেলৰ ষ্টাফ মণ্ডলসকল গাঁওবুঢ়া তাৰপৰা লাইন ডিপাৰ্টমেণ্টছ ভেটেনেৰি হওক APDCL হওক তাৰপিছত আমাৰ ডক্টৰসকল CEC হওক যিমানখিনি লাইন ডিপাৰ্টমেণ্টছ আছে আণ্ডাৰ মানে ডবকা জুৰিডিকশ্যনত গোটেইখিনি পাৰ্টিচিপেট কৰিলে ফাৰ্ষ্ট দিনা আমাৰ ইনগ্ৰেশ্যন ছেশ্যন হৈ গ'ল তাতে ট্ৰেইনিং হ'ল আমাৰ আজদামাৰ পৰা মানুহ আহিছিলে তেখেতে তেখেতে সেই গগৈদাই আমাৰ মানে ট্ৰেইনিংটো দিলে তাৰপিছত আমাৰ 4টা ট্ৰেকত ট্ৰেইনিং হ'ল প্ৰথমতে আপোনাৰ বেচিক চাৰ্চ এণ্ড ৰেস্কিউৰ কাৰণে আমাৰ মানে SDRF-4 আৰু পুলিচ VTP যিমানখিনি আছে তেওঁলোকক ট্ৰেইনিং দিয়া হ'ল তাৰপৰা আমাৰ মণ্ডলখিনিক ট্ৰেইনিং দিয়া হ'ল তাৰপৰা আমাৰ যিমানখিনি অংগনবাদীখিনি আছে অংগনবাদী স্কুল টিচাৰ্ছ তেওঁলোকক ট্ৰেইনিং দিয়া হ'ল আৰু PHC অফিচিয়েলছ আৰু আমাৰ ডবকা মিউনিচিপালিটিৰ অফিচিয়েলছখিনিক ট্ৰেইনিং দিয়া হ'ল এইটো যে আমাৰ মেইন প্ৰিপেয়াৰ্ডনেছ ডিজাষ্টাৰটোতো আমি জানোৱেই আমাৰ ডবকাখনেই হওক বা হোজাইখনেই হওক আপোনাৰ মানে ফ্লাড প্ৰ'ন এৰিয়া ন আৰু ভূমিকম্পটো ঘনাই আমাৰ আহিয়ে থাকে এইটো মেইন প্ৰিপেয়াৰ্ডনেছ আমি কেনেকৈ প্ৰিপেয়াৰ হৈ থাকিম এটা ডিজাষ্টাৰ আহিলে আমি কেনেকৈ নিজকে প্ৰিপেয়াৰ কৰিম কেনেকৈ আমি প্লেন বনাম সেইটোৰ ওপৰত এইটো এটা ৰিফ্ৰেছমেণ্ট ট্ৰেইনিং দিছিল ঠিক আছে থেংক ইউ